যোৱা কালি নিশা চিৰাং ফৰেষ্টত গুলীয়াগুলি ঘটনা সংঘটিত হৈছে, কেনেকুৱা তথ্য আছে, কি ক'ব স্যাৰ? এইটো যোৱাকালি নিশা নহয়, একচুৱেলি আজি পুৱতি নিশা ফৰেষ্টৰ এটা পেট্ৰলিং টীম কিবা মানে ইলিগেলি গছ কাটি থকা বুলি খবৰ পাই গৈছিলে। তেওঁলোকৰ লগত যিখিনি ক্ৰিমিনেলছ তেওঁলোকৰ লগত কিবা সংঘাত হওঁতে তেওঁলোকে ব্লেংক ফায়াৰ কৰা বুলি আমাক জনাইছে। তাৰপিছত এজন মানুহে ৰাতিপুৱা আমাৰ থানাত আহি পানি মানে এটা কমপ্লেইন দিলে যে তেওঁ খৰি কাটিব যাওঁতে তেওঁৰ হাতত গুলি লাগিলে, কেনেকৈ লাগিলে তেওঁ নাজানে। চ' আমি ভেৰিফাই কৰিবলৈ অলৰেডি অফিচাৰ্ছ পঠিয়াইছোঁ তাত। মানুহজন মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে পঠিওৱা হৈছে। তেখেতৰ নাম লামাচৰণ নাৰ্জাৰী, তাৰে মানুহ, গজনপুৰী আমাৰ ৰুণিকটা থানা। এই গোটেইখিনি ডিটেইলছ পাম। এইটো মষ্ট প্ৰবলি একেটা ইনচিডেণ্ট হ'ব লাগে তেওঁ বুলি আমি এচাৰ্টেইন হোৱাৰ পিছতে সঠিক আপোনালোকক জনাব পাৰিম। তদন্ত হয়, তদন্ত চলি আছে। আৰু যে 31st আহি আছে, হয়, কেনেকুৱা প্ৰস্তুতি মানে বস্তুটো এনেকুৱা হৈছে, আপোনালোকে ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি নিৰ্দেশ দিছে সেইখিনি গম পাইছে আপোনালোকে। তেওঁ এটা আহ্বান জনাইছে যে এইবাৰ 31 তাৰিখৰ আৰু 1 তাৰিখৰ যিখিনি চেলিব্ৰেশ্যনছ হ'ব তাত যাতে কাৰো প্ৰাণহানি নহয়, সেইটো বিচাৰিছে তেখেতে। সেইমতে আমি আপোনালোকে ইতিমধ্যে দেখিছেও চাগে, লাষ্ট 3-4 ডেইজৰ পৰাই আমাৰ এই এটা ড্ৰাইভ চলি আছে। আমি চেকিংটো ইণ্টেনচিফাই কৰিছোঁ। হেলমেট দুইজনে পিন্ধিব লাগিব, দুচকীয়া বাহনৰ ক্ষেত্ৰত ৰাইডাৰ, পিলিয়ন ৰাইডাৰ দুইজনে হেলমেট পিন্ধিব লাগিব, সেইটো বাধ্যতামূলক কৰা হৈছে। আমি চেকিং কৰি আছোঁ। আজি মাননীয় আমাৰ উপায়ুক্ত মহোদয়ৰ আহ্বান মৰ্মে এখন মিটিং কৰা হ'ল, য'ত যিখিনি ইয়াত আমাৰ হোটেল আছে, ডাঙৰ হোটেল, ছিগনেট হোটেল, হিমালয় হোটেল, 7-11, তাৰ উপৰি আমাৰ যিকেইটা পিকনিক স্পট আছে, যিকেইটা মানুহে জেনেৰেলি য'ত যায়, যেনেকৈ মোনাবিলি আছে, এইফালে হাগ্ৰামা ব্ৰিজ, আইপোৱালি আৰু যিকেইটা আছে, বহুতখিনি মানুহ আহিছিলে। তেওঁলোকক মাতি তেওঁলোককো এই ইনষ্ট্ৰাকশ্যনখিনি দিয়া হৈছে যে যদি হোটেলবোৰত যদি ড্ৰিংক ছাৰ্ভ হয়, বিকজ আমাৰ ছিগনেট হোটেলত অলৰেডি বাৰ লাইচেঞ্চ আছে। চ' তাত যদি ড্ৰিংক ছাৰ্ভ হয়, দে উইল এনচিয়'ৰ ডেট যিজন ড্ৰাইভাৰ ওলাই যোৱা সময়ত ড্ৰাইভাৰজনে যাতে ড্ৰাংক নহয়। যদি কোনো মানুহ নাথাকে তেওঁলোকক আমি এটা পুল অফ ড্ৰাইভাৰ ৰাখিবলৈ এটা ৰিকুৱেষ্ট কৰিছোঁ। তেওঁলোকে মানিছে। তেওঁলোকে 4-5জন ট্ৰেইন ড্ৰাইভাৰ ৰাখি থ'ব। তাৰপিছত পিকনিক স্পটবোৰকো আমি এটা নিৰ্দেশনা বান্ধি দিছোঁ যে পিকনিক স্পট 5টা বজাত বন্ধ হৈ যাব লাগে। এতিয়া দেখা গৈছে যে তেওঁলোক কিছুমান 8টালৈকে খোলা থাকে, য'ত লাইটিঙৰ ব্যৱস্থা নাই। তাত মদ বুলিয়ে নহয় আৰু বেলেগ অসামাজিক কাৰ্যকলাপো চলিব পাৰে। চ' এইখিনিৰ ওপৰত আমি অলৰেডি কৰিছোঁ। আমাৰ এক্সাইজ আৰু ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টো আমাৰ লগত যোগ হৈছে। এতিয়া আমি জইণ্টলি সেইখিনি কৰাম। আৰু বস্তুটো এনেকুৱা মানে প্ৰত্যেকখন ধাবা, প্ৰত্যেকখন দোকানত যদি মদ এভেইলেবল হয়, তো প্ৰত্যেকখন দোকানৰ আগত আমি চেকিং কৰাটো নহয়। চ' সেইকাৰণে আমি এতিয়াৰ পৰা আৰু এটা ড্ৰাইভ আৰম্ভ কৰিছোঁ। যিখিনি ধাবা আছে, বজাৰ সমাৰ আছে, তাত আমি মদৰ এগেইনষ্টত এটা ড্ৰাইভ চলাই আছোঁ। মই 2-3 দিনৰ পিছত আপোনালোকক এটা কনচলিডেটেড ফিগাৰ দিম যে কিমান চিজ হ'ল, কিমান ডেষ্ট্ৰয় হ'ল। এতিয়া বৰ্তমান ফিগাৰটো মোৰ লগত নাই, কিন্তু 3 দিন ধৰি এইটো ৰেগুলাৰ চলি আছে আমাৰ। তাৰমানে ছাৰ, ড্ৰাইভাৰসকলে ফুৰাৰ পৰা বিৰত থাকিবই লাগিব এইবাৰ। একদম থাকিবই লাগিব। মানে চাওক, আমাৰ ৰাজ্য চৰকাৰ বা আমাৰ এইটো ইনষ্ট্ৰাকশ্যন নহয় যে ৰাইজে চেলিব্ৰেট নকৰক। চেলিব্ৰেট কৰক, কিন্তু ৰেছপনচিবলি চেলিব্ৰেট কৰক। আৰু ড্ৰাইভাৰজন, যোনজন ড্ৰাইভাৰ থাকে, তেওঁ হি মাষ্ট বি এবছলুটলি ছ'বাৰ। তেওঁ কোনো পধ্যেই মানে অলপো মদ্যপান কৰিব নালাগিব। আৰু এইটো এটা শুনিছে চাগে, যোন মানে মদ খাই থকা ড্ৰাইভাৰৰ গাড়ীত বাহনত থকা মানুহখিনিকো আমি ডিটেইন কৰিবলৈ আমাক এটা ইনষ্ট্ৰাকশ্যন দিছে, আমাক এটা অধিকাৰ দিছে। আমি সেইটো কৰিম কিন্তু। চ' এইখিনিয়ে কথা। আপোনালোকৰ যোগেদি মই সকলোলৈ এটা আহ্বান জনাইছোঁ যে চেলিব্ৰেট কৰক, ৰেছপনচিবলি চেলিব্ৰেট কৰক, এনজয় কৰক, নতুন বছৰটো ৱেলকাম কৰক। আৰু এইটোও যাতে ধ্যান ৰাখক যাতে কাৰো একো ক্ষয় ক্ষতি নহয়, সেইখিনি কৰক। থেংক ইউ ছাৰ। থেংক ইউ।